বিষাই গৈছেগে অ। এইবোৰ বস্তু খাবলৈ ভাল, মুখত ভাল লাগে, কওঁতেহে মছলা ওলায়। ওপৰ বাকলি চাকলি গুচাওঁতে এখন চুচোঁতে হাতত ঢৌ উঠি গৈছেগে অ। এইবোৰ কৰি থাকোঁতে ইমান টাইম লাগিছে, ঘৰ কামেই কৰি পিনে বোলে কাপোৰে কানিয়ে বতৰ এইফালে বিহু দেখুৱাইছে, এবাৰ ৰ'দ দিছে এবাৰ বৰষুণ দিছে, কাপোৰ উলিয়াওঁতে সোমাওঁতে সেইপিনেও গৈছে মোৰ এফালে আকৌ এইবোৰ কামো উলিয়াই ল'লোঁ নহয়, এতিয়া শেষ নহয় আমনি লাগি গৈছেগৈ, কঁকাল চকাল বিষাই গৈছেগৈ পাই। গৃহস্থ আছে নাই হয়, মই হ'লে ভিতৰলৈ সোমাই আহিলোঁ দেই। কোন আহিছে আৰু? আছোঁ মই পাকঘৰত আছোঁ, ভিতৰলৈকে সোমাই দৰ্জা চৰ্জা মেল খুৱাই ভিতৰত অকলে কি কৰি আছে হয়? অ তইহে, মই আকৌ বোলো কোন আহিলে আকৌ মাতটো ধৰিব পৰা নাই। বচোন কি নাৰিকল লাডু বনাই নে কিনো? কিনো কবি, নাৰিকল দুটা আছিলে, অ'ত পৰিছে ত'ত পৰিছে, বনামকৈ সময় নাপায় নহয়, আজি বোলো বনাই পেলাওঁ। বিহু দেখোন পোৱাহি নাই, পূজাও গ'ল, এতিয়ানো আকৌ কিহৰ নাৰিকল লাডু বনাই হয়নে? এই ল'ৰা ছোৱালীকেইটা ঢেৰ সোপা কৰে অ, নাৰিকলৰ লাডু বুলি ক'লে পগলা হৈ যাব। সেইকাৰণে মই বোলো সেই বনাই দিওঁচোন, আকৌ বিহুলৈকে বোলো বেয়াই হৈ যাব, বহুত দিন হ'ল অ'ত ত'ত পৰি থকা। সেইকাৰণে বোলো এনেই বেয়া হৈ যোৱাতকৈ বনাই পেলাওঁ। ইভাগে আকৌ কাটিলে মানে খাবলৈ মন নকৰে, লাডু বুলি ক'লেহে পগলা। ইভাগে আকৌ কাটিলে এটা নাৰিকলে শেষ নহ'ব ইমানখন মানুহ। সেইকাৰণে বোলো এনেই বোলো এঠানি হোৱাতকৈ বনাই পেলাওঁচোন, আলহী এযোৰ আহিলে চাহকণ দিবলৈও হয়, ৰাতিপুৱা চাহকণ খাবলৈ নি ঘৰতো লাগে। ভালেই কৰিছে, আজিকালি আকৌ চাহৰ লগত বিস্কুটবোৰ খাবলৈ মন নাযায় নহয়। এই লাডু হওক বা পিঠা হওক তেনেকৈ হ'লে খাবলৈ মন যায় চাহকণ। নাৰিকল আছিলে 3টা, সেইদিনাখনি লক্ষী পূজাত এটা দিলোঁ, তাৰপৰা এই দুটা বোলো সেই নাৰিকলৰ লাডুকে বনাই পেলাওঁ বুলি সেই তাকে বোলো এতিয়া ৰুকিবলৈ লৈছোঁ আকৌ। এইখনো কম কাম ওলাই জানো, এই খাবলৈহে ভাল, এইবোৰ কৰোঁতেহে মছলা ওলাই আকৌ। হয় মোৰ এই বনাবলৈ বৰ এলাহ লাগে এইবোৰ দেই। ভাত খালে নাই পিছে? খালোঁ, এইখনক খুৱাই বোৱাই পঠিয়াই লৈ মই আজৰি হৈ পেলাই নিহে এয়া কামত লাগিছোঁ। কিহে খালে? এই আজি জালত মাছ লাগিছিলোঁ, ইমান পানীখন হৈছে দেখা নাই জানো, বৰষুণ দিছে ইমান। তাৰপৰা সেই বাৰীতে জাল পাতিছিলোঁ, তাতে মাছ কেইটামান লাগিছিলে, তাকে টেঙা মৰা সৈতে জোল বনালোঁ, তাৰপিছত সেই জিকা আলুগুটি ভাজিলোঁ, সেনেকৈ খালোঁ আৰু। মাছ সৰহকৈ লাগিছিলে যদি আমাক কেইটামান নিদিলে কেলৈ বাৰু? নাই সৰহকৈ লগা নাই, 10-15টামান লাগিছিলে, ঘৰতে ইমানখন মানুহ খাবলৈ জুৰিলেহে। তহঁতৰ জাল নাপাতিলি নি? আমাৰনো বাৰু ক'ৰ জালখন আছে, নাই নহয়। এই মানুহটো কৈ জাল এখন আনিব নোৱাৰিলোঁ আৰু। অট'খন বাৰিষা গ'ল, ইমান মানুহে মাছ ধৰি খালে, আমাৰ জালকে নানিলে আমাৰ জালখনো বৰ এটা ভাল নহয়, ফটা, জেগাই গোটেইখন ফুটা ওলালে। তই ক'ৰবালৈ গৈছিলি নে ইয়ালৈকে আহিছিলি? আজি গোটৰ মিটিং আছে বুলি পাহৰিলে নি আপুনি? পাহৰি থাকিলোঁ নহয়। মই গম পাইছোঁ এইখন কাম উলিয়াই লোৱাৰ কাৰণে পাহৰিলে বুলি। তই আজি নহা হ'লে মই গমেই নাপাওঁ, আকৌ পাহৰি থাকিলোঁহেঁতেন, আকৌ এনেকৈ গ'লহেঁতেন আৰু। হ'ব এতিয়া এইখিনি কাম সামৰি থক, আহি কৰিবহি আৰু ব'লক গৈ আহোঁগৈ পটককৈ। নহ'লে আকৌ জানেই নহয় কনকী বোৱাৰীহঁতৰ মুখখনৰ কথা। ইমান মুখবোৰ চোকাও, অকণমান যোৱা দেৰি হ'লে লেকলেককৈ ধৰে গোটেইখনে। সিহঁতৰ কাম বন নাই, সোনকালে আহি ৰখি থাকিবহি, তাৰপৰা অকণমান 1-2 মিনিট লেট হ'লেই মানে একদম বকনি মেলিব আৰু। শুনিবলৈ মন নাযায় হয় এইকেইজনী মুখকেইখন লাও পাত চোপাটো ইমান কাজিয়া লাগে মানুহৰ লগত। গোটৰ মিটিঙতো কোনো ভাল নাপায় নহয় সিহঁতক, এনেই দেখাই মাতে আৰু মাত খাত দিয়ে আৰু পেটত কাৰো ভাল নাই, জানো নহয়। মই এইবোৰ ইয়াতে থওঁ নাপায়, আহিহে কৰিমহি। ব'লক সোনকালে গৈ আহোঁগৈ, মোৰ কাম ঢেৰ পৰি আহিছে, মই ভাত খাই উঠি কাঁহীয়ে ধোৱা নাই, তেনেকৈ থপাই থৈ আহিছোঁ, গৈহে ধোঁহে। মোৰ আহি পেলানি এখন কৰিবলৈ আছে নহয়, ভাজোতো ইমান টাইম লাগে, এইবোৰ বনাই মেলি থাকোঁতে বৰ লেহেমীয়া কাম এইবোৰ। মই পইচাটো লৈ আহোঁগৈ। পটেশ্বৰী বাইদেৱে পাকঘৰখন ইমান ধুনীয়াকৈ চিজিল কৰি ল'লে, দেখিয়ে ভাল লাগিছে পাই। আমাৰবোৰ পাকঘৰ যিহে, মানুহ সোমাবলৈকে মন নাযায়। মোৰ মৰমৰ আই, ঘৰত বাচা নাই। মাই, ঘৰত নাই। ক'লৈ গ'লনো মা? ক'তো নাই যে? মা নাই নি? নাই, জানো ক'লৈ গ'ল? ইমান চিঞৰিছোঁ, মাত চাত নাই যে। মা ক'ৰবালৈ গৈছে চাগে, আহিব এতিয়া আৰু। এইবোৰ দেখোন মায়ে ক'ল। আজি মায়ে নাৰিকলৰ লাডু বনাব, কিমান যে খাম আজি মই, বহুত দিনৰ মূৰত বনাইছে দেই মায়ে। মায়ে আকৌ এইবোৰ ইয়াতে নবনোৱাকৈ এৰি থৈ গ'ল যে এনেকৈ। খাবলৈ মন নাযায় নাৰিকলৰ লাডুটো, সময় নাপাওঁ যে খাব। গানো ওলাই গৈছে আৰু নাৰিকল লাডু খাবলৈ পাম বুলি। মায়ে যে ইমান দিন বনোৱাই নাই নাৰিকলকেইটা দেখি আমনি লাগি গৈছেগৈ বন্ধু বান্ধৱীসকল, আমাৰ আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, আকৌ লগ পাম নতুন এটা খণ্ডৰ সৈতে। যদিহে আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে আমাৰ আহি থকা